हेलो एवरीवन আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ইজি এণ্ড সিম্পল ৰেচিপি লৈ আহিছোঁ আৰু মই জানো এইটো বহুতৰে ফেভাৰিট হয় পৰ্ক লাভাৰৰ কাৰণে আজিৰ এই ভিডিঅ'টো বেলেগ হৈ আছে সো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু মই দেখাই যাম গোটেইখিনি কেনেকৈ বনাইছোঁ এইটো বহুত ইজি ৰেচিপি হয় বহুতে এনেকৈ বনাই বাৰু তথাপিও বাৰু মই মোৰ ষ্টাইলটো দেখাই দিছোঁ আৰু আপোনালোকে এনেকৈ চাব পাৰে আৰু বেলেগে কেনেকৈ বনায় সেইটো কমেণ্টত জনাই দিব পাৰে সো একদম সিম্পল হয় ইয়াতে অকণমান তেল দি পেলাই পৰ্কখিনি ফাৰ্ষ্টতে ধুনীয়াকৈ বইল কৰি লৈছোঁ আৰু বইল কৰোঁতে মই অকণমান নেমু আৰু নিমখ দি লৈছিলোঁ দি লৈ পেলাই ধুনীয়াকৈ 4টামান চিটি মাৰি ধুনীয়াকৈ বইল কৰি লৈ তাৰপিছত এতিয়া অকণমান জাষ্ট তেল দিছোঁ দি পেলাই তাতে পিঁয়াজ আৰু জলকীয়া এনেকৈ হালধি এনেকৈ দি পেলাই গোটেইখিনি ভালকৈ ভাজি লৈছোঁ আৰু তাৰ কাৰণে অকণমান এটা মিডিয়াম সাইজৰ আলু লৈ পেলাই 6 পিচ কৰি এনেকৈ আলু এটা দি দিছোঁ আৰু তাৰপিছত দিছোঁ অকণমান জলকীয়া গুড়ি কালাৰটোৰ কাৰণে মানে জলকীয়া গুড়ি অকণমান দিছোঁ এইটো কাশ্মীৰী পাউডাৰটো হয় মিক্স পাউডাৰটো তাৰপিছত আদা নহৰুটো পেষ্ট কৰা নাই আদা নহৰুটো খুন্দনাত খুন্দি পেলাই দিছোঁ খুন্দনাত খুন্দি দিলে মানে তাৰ টেষ্টটো অলপ বেলেগ হয় আৰু বেছি ভাল লাগে খাবলৈ তাৰপিছত দিছোঁ অকণমান বিলাহী মানে এটাই দিছোঁ মিডিয়াম সাইজৰ বিলাহী আৰু তাৰপিছত দিছোঁ বাঁহৰ গাজটো এইটো আমাৰ ঘৰতে বনোৱা হয় কিনি অনা নহয় একেবাৰে ধুনীয়া ঘৰত বনোৱা ফ্ৰেছ বাঁহৰ গাজ হয় তো ইয়াৰ গোন্ধটো খুব ধুনীয়া আহে সো অকণমান এনেকৈ ভাজি লৈছোঁ ধুনীয়াকৈ ভাজি লৈ পেলাই অকণমান তাৰপিছত পানী দিছোঁ আৰু পানী দি খুব ধুনীয়াকৈ মিডিয়াম ষ্টিমত এইটো উতলিবলৈ দিছোঁ টাইম হিচাপত যদি চোৱা যায় এইটো 7 পৰা 10 মিনিটলৈকে মিডিয়াম ষ্টিমত উতলোৱা হৈছে আৰু তাৰপিছত আপোনালোকে দেখিব এতিয়া চাওক কি ধুনীয়া হৈছে পানীটো ইমান বেছি নাৰাখোঁ বাৰু অকণমান আৰু যেতিয়া গেছটো নুমাই দিয়া হ'ব তেতিয়া আৰু অকণমান গোট খাই যাব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত সো আজিলৈ আহিছোঁ আৰু লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে থেংক ইউ